এজোপা গছত এহাল চৰাই বাস কৰিছিল। কিছুদিন পাছত সিহঁতৰ দুটা পোৱালীৰ জন্ম হ'ল আৰু চৰাইকেইটা নিজৰ পোৱালীকেইটাৰ সৈতে বহুত সুখত বাস কৰিছিল। এদিন আহাৰ আনিবলৈ যাওঁতে চৰাই পোৱালীকেইটাৰ দেউতাকক চিকাৰীয়ে মাৰি পেলালে। চৰাই পোৱালীকেইটাক তাৰ মাকে বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছিল। কিন্তু বাৰিষাৰ দিনত চৰাইজনীয়ে প্ৰায় 2 দিন ধৰি আহাৰ আনিবলৈ যাব নোৱাৰাত চৰাই পোৱালীকেইটা ভোকত বৰকৈ কান্দিবলৈ ধৰিলে। চৰাই পোৱালীকেইটা ভালকৈ উৰিব নোৱাৰাৰ বাবে মাকে সিহঁতক এৰি যাবলৈও ভয় কৰিছিল। কিন্তু চৰাই পোৱালীকেইটাৰ ভোক লগাৰ বাবে চৰাই পোৱালীকেইটাই বৰকৈ কান্দিবলৈ ধৰিছিল। ইফালে ধাৰাসাৰ বৰষুণ, মাক ভালকৈ উৰিব নোৱাৰা হৈছিল। তথাপিও উপায় নাপাই মাকে আহাৰ বিচাৰি গ'ল আৰু আহাৰ আনিলে। আহাৰ খাই চৰাই পোৱালীকেইটাৰ ভোক ঠাণ্ডা হ'ল আৰু সিহঁতে খেলিবলৈ ধৰিলে। ইয়াৰ দ্বাৰা ইয়াকেই বুজায়, সংসাৰত মাকৰ মমতাৰ বাহিৰে আন একো নাই। যিমানেই বিপদ নহওক কিয় মাকে নিজৰ ল'ৰা ছোৱালীকেইটাক বিপদৰ পৰা বচোৱাৰ চেষ্টা কৰে।